মা মাতিছিলা নেকি? বহচোন। নবহো দিয়া, মোৰ অফিচত কাম আছে, যাব লাগিব। ল'ৰাটোৰ জীৱনতকৈ তোৰ অফিচটো ডাঙৰ হ'ল। মা ডাঙৰকৈ ক'লেই সঁচাটো মিছা হৈ নাযায়। বাবাৰ কিমান বয়স হ'ল হিচাপ ৰাখিছনে? তই কি কাৰণে তৃষ্ণাক বোৱাৰী কৰিব খোজা নাই মই নাজানো। যদি তৃষ্ণাক বোৱাৰী নকৰই তেতিয়াহ'লে বেলেগ এজনী ছোৱালী চা। নহ'লে কিন্তু মই বিভূতিৰ লগত কথা পাতিম। তেতিয়া আৰু মই কাৰো কথা নুশুনো। মা তাৰ জীৱনৰ কথা, জেদত সিদ্ধান্ত নল'বা। মই জেদ ধৰিছোঁ আৰু জেদ ভঙাৰ উপায়ো তোক দিছোঁ। বেলেগ এজনী ছোৱালী চা। তোক মই ফোন কৰিম বুলি ভাবিছিলোঁৱে। আহি আছনে? ঠিক আছে দে, মই গৈ আছোঁ। বিভূতিৰ সৈতে কথা পাতিলি? পাতিলোঁ। তেতিয়াহ'লে তৃষ্ণাক বোৱাৰী নকৰোঁ বুলি এনেই কিয় কৈছিলি? মিছাতে টেনশ্যন দিয়। তৃষ্ণাক বোৱাৰী কৰিম নে নকৰিম নাজানো, কিন্তু বিভূতিৰ পৰিয়ালৰ ছোৱালীকেই যে তোমাৰ নাতি বোৱাৰী কৰি আনিম কথা দিলোঁ। মায়ে কৃষ্ণৰ বিয়াৰ বাবে মোক জোৰ দি আছে। মই ছোৱালী পচন্দ নকৰিলে মায়ে নিজেই ছোৱালী পচন্দ কৰি কৃষ্ণৰ বিয়া পাতিবই বোলে। সেইকাৰণে তোক কৈছোঁ, সুৰভিক এবাৰ সুধি চাবিচোন। কৃষ্ণকতো জানই, সাক্ষীৰ দৰে ছোৱালীজনী তাৰ পত্নী হ'লে সি আৰু প্ৰগ্ৰেছ কৰিব পাৰিব। কৃষ্ণৰ দৰে ল'ৰা এটালৈ বিয়া হ'লে সাক্ষীৰো কষ্ট বহুত কমিব। তাই সৰুৰ পৰা বৰ কষ্টত ডাঙৰ হৈছে, কাকো টানকৈ কথা এষাৰো ক'ব নোৱাৰে। সেইটোৱে মই এদিন লগ পাই সাক্ষীক বুজি পাইছোঁ। তোক প্ৰস্তাৱটো দিলোঁ, ভাবি চাবিচোন। এইখন মোৰ পৃথিৱী, য'ত কেৱল কৃষ্ণ আৰু মই থাকিম। কি ভাবিছ? নাই, একো নাই। বহুত দিনৰ পৰা তোমাক এটা কথা ক'ম বুলি ভাবি আছিলোঁ। কোৱা না, মইতো শুনিবলৈ ৰৈ আছোঁ। I love you. Will you marry me? Yes, I will. কি ভাবি আছা? কিবা এটা ভয় নিচিনা লাগিছে। হয়? কিয়? মই যেনেকৈ এইখন ঘৰলৈ বিয়া হৈ আহিব নালাগিছিল, সাক্ষীও যেন সেইখন ঘৰলৈ বিয়া হৈ যাব নালাগে, তেনেকুৱা এটা ভাৱ হৈছে। এনেকে ক'লা যে? তাৰমানে মোৰ লগত বিয়া হৈ তুমি অসুখী? মই অসুখী নহয়, কিন্তু ঘৰৰ মানুহক জানো সুখী কৰিব পাৰিলোঁ? গাঁৱৰ মানুহ আমি, ইয়াৰ বহুত কথাই নাজানো। সেইকাৰণে হয়তো ইয়াৰ মানুহে আমাক সহজভাৱে ল'ব নোৱাৰে। তুমি তৃষ্ণাৰ কথা কিয় ভাবি আছা? তুমি তাইৰ কাৰণে কি কি কৰিছা আনে নাজানিলেও মই জানো। তথাপিও ভয় লাগে, কেতিয়াবা ভুল বুজে যদি। সেইটো নহয়, মই কথা দিছোঁ। কিন্তু এতিয়া ভনীক কি কওঁ তুমি সেইটো কোৱা। কাইলৈ সাক্ষীক এবাৰ সুধি লওঁ নেকি? ঠিক আছে, হ'ব দিয়া, এতিয়া শোৱা।
খাওক খাওক আৰু নাখাওঁ মই বেয়া পাওঁ এইবোৰ বেয়া পাবলগীয়া বস্তু নহয় ভালকৈ খালেহে সোনকালে ভাল হ'ব আৰু নিজেই গাড়ী চলাই অফিচলৈ যাব পাৰিব মই কিমান দিন হৈ থাকিব লাগিব বাৰু মোৰ আমনি লাগিছে এই পাৰ্টিটো কেতিয়া খুলিব এই পাত্তিটো কাইলৈ খুলিব আৰু আমি তাৰ পৰা বাহিৰে বাহিৰে মন্দিৰলৈ যাম মন্দিৰত কিয় মন্দিৰলৈ যাম আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম যে আপোনাৰ আৰু এনেকুৱা কেতিয়াও নহয় ভগৱানে প্ৰাৰ্থনা কৰিলে সকলোবোৰ পায় সকলো ভাল হয় তেতিয়াহ'লে মই মন্দিৰত যাম আপুনি কিয় যাব মই ভগৱানক প্ৰাৰ্থনা কৰিম যাতে সাক্ষী সদায় মোৰ ওচৰত থাকে কলিজা